So hey, what's up everybody? Welcome back to my channel KD Vlogs. So আজি মোৰ লগত আছে Dominar 400 BS6 model. এই দুদিন ইমান গৰম দিছে, বাপৰে বাপ, বহুত গৰম মোৰ লগত আছে কংকন ব্ৰ। এতিয়া যাই আছোঁ, ভাবোঁ কোনটো ফালে ভিডিঅ'টো বনাব ভাল হ'ব। আৰু গিয়াৰটো যোনটো উঠি থাকে সেইটো আছে ইয়াত, মই বাৰ হালি চাই থাকিব লাগে। এইখন মেট ব্লেক কালাৰটো হয়। আৰু ডমিনাৰখনৰ মানে এটা বস্তু ভাল লাগে, এই যোনটো বেছ আছে ন এক্সজষ্টটোৰ, ধুনীয়া লাগে মানে ষ্টক এক্সজষ্টটোৰে ইমান ধুনীয়া মানে কি চাউণ্ড আছে, গাড়ীখন চলাই ভাল লাগে আৰু বহুত স্মুথ হয় গাড়ীখন। আৰু তাতে BS6 মডেল হয়, এক্সিলাৰেশ্যনটো পূৰা স্মুথ মানে। এতিয়া পাই গ'লো বাইহাটা চাৰিআলি আমাৰ। ষ্টেণ্ডটো উঠাই লওক দাদা, ষ্টেণ্ডটো। আৰু গাড়ীখনৰ ৱেইটো আছে 186 kg মান হ'ব। আৰু এইখনৰ BHP হৈছে 40। আৰু গাড়ীখনৰ মানে একো কমি নাই, পিক আপ আছে, লুক আছে, মানে গোটেইখিনি দিয়ে থৈছে গাড়ীখনত। এটা বস্তুৱে নাই, এইটো হৈছে মাইলেজ। আৰু এতিয়া অলপ ডাঙৰ হাইৱেত উঠি লওঁ, এতিয়া টপ স্পীডটো দেখাই আছোঁ আপোনালোকক। ইজিলি উঠি যায় দেই, 145 ইজিলি উঠি যায়। আৰু মানে মানুহবিলাক যেনেকৈ তেনেকৈ পাৰ হৈ থাকে, সেইটো কাৰণত মানে দিগদাৰ হৈ যায়। আৰু ভালকৈ ট্ৰাই কৰিম মই এইটো। আৰু এইখনৰ অইল কেপাচিটি হৈছে 13 লিটাৰ। টেংকটো হিচাপে মানে 15 লিটাৰ দিব পাৰিলে হয়। আৰু ডমিনাৰ বাইকখন মানে বহুত কমফৰ্টেবল হয়, ফৰ টুৰিং বহুত ধুনীয়া হয়। আৰু মানুহবিলাকে মানে কি হাইৱেৰ কাষতে গৰুবিলাক এৰি দি থৈ দিয়ে, তো এক্সিডেণ্ট হৈ যাব পাৰে ন, এইটো মানুহবিলাকে বুজিব লাগে।
আৰু আজিকালি মানে কি GoProটো অন কৰিলে আপোনালোকৰ লগত কথা পাতি থাকিব ভাল লগা হৈছে, তো কেমেৰাটো অফে কৰা নাযায়। আৰু এইবাৰ চিটুৱেশ্যনবোৰ ঠিক হ'লে মানে ভাল লং ৰাইড এটাৰ প্লেনিং কৰি আছোঁ, মিনিমাম 10 days-ৰ হ'ব। এতিয়াই নকওঁ ক'ত যাম, আগলৈ ভিডিঅ'বোৰ চাই থাকিব। তো ক'ৰবাত ধুনীয়া এটা প্লেচত ৰখি লওঁ, তাৰপিছত ভালকৈ চিনেমেটিক ল'ব লাগিব বাইকখনৰ। বাইকখন মোৰ মানে লগৰ এটাই লৈছে, বেছি দিন হোৱা নাই, 3 week মান হৈছে। এইখনৰ কালাৰটো ধুনীয়া হয়, মানে পূৰা মেট ব্লেক, পূৰা মানে বেটমেন ৰাইডাৰ টাইপ লাগিব এখন চাব। যদি আপুনি এগ্ৰেছিভ মুডত চলাই আছে গাড়ীখন তেতিয়া 20 মান পাব, আৰু 50 মানত চলাই আছে 25 পাই যাব ইজিলি। এইটো ছেগমেণ্টত মানে কি 400cc হিচাপে মানে ধুনীয়া বাইক, কাৰণ 390খন আহি যাব, কিন্তু সেইখনৰ প্ৰাইচটোও বেছি হৈ যাব। তো 400খন ঠিকেই আৰু প্ৰাইচ হিচাপে। বাইকখন মানে পূৰা ভেলু ফৰ মানি বুলি ক'ব পাৰি আৰু, কাৰণ গোটেইখিনি দিয়ে দিছে। এইখনত পিকআপ আছে, লুক আছে, মাইলেজটো কিন্তু নাপাব দেই ইমান। তো এতিয়াৰ পৰা ওলাই দিওঁ, মই ইয়াত আহিলোঁ, ধুনীয়া প্লেচটো ধুনীয়া, কিবা কিবি অলপ ৰিভিউ দিব চালোঁ। তো এতিয়া ওলাই দিওঁ ইয়াৰ পৰা। তো এতিয়া গৈ থাকোঁ ঘৰলৈ। मौसम बड़ा सुहाना है। স্পীড এইখনৰ 160 ইজিলি উঠি যায় দেই, 160 ইজি উঠি যায়। আৰু উঠিব, মানে কি আমাৰ এইবিলাক হাইৱেত বহুত গাড়ী চলি থাকে, তো সেইটো কাৰণে অলপ প্ৰব্লেম হৈ যায়, নহ'লে মানে কি আৰু উঠিল হয়। তো ভিডিঅ'টো কেনেকুৱা লাগিল জনাব, আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ গোটেইখিনি কৰি দিব। তো আকৌ লগ পাম নেক্সট ভিডিঅ'ত। টিল দেন বাই বাই, টাটা।